আজি লখিমপুৰৰ তেলাহী ব্লকৰ অন্তৰ্গত মধ্য তেলাহী পঞ্চায়তত মেৰা ঘৰ মেৰা মাটি প্ৰগ্ৰেমত খুব সুন্দৰকৈ বাইদেউসকল ওলাই আহিছে। আজি লখিমপুৰৰ তেলাহী ব্লকৰ অন্তৰ্গত মধ্য তেলাহী পঞ্চায়তত মেৰা ঘৰ মেৰা মাটি প্ৰগ্ৰেমত খুব সুন্দৰকৈ বাইদেউসকল ওলাই আহিছে। মহিলা ওলাই আহিছে। প্ৰত্যেক ঘৰৰ আগতে সুন্দৰকৈ আমাৰ ধৰ্মীয় নিয়ম নীতিৰে কলহত মাটি দিছে আৰু এই মাটি ইয়াৰ পৰা ব্লকলৈ যাব, ব্লকৰ পৰা জিলালৈ, জিলাৰ পৰা যাব আমাৰ ৰাজ্যলৈ আৰু তাৰ পৰা দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত তুলি দিয়া হ'ব আৰু সেই মাটিৰে আমাৰ যিখন দেশৰ কাৰণে ত্যাগ কৰা বীৰ শ্বহীদসকলৰ কাৰণে বীৰভূমি তাতে নিৰ্মাণ কৰা হ'ব। আমাৰ মেৰি মাটি মেৰা দেশ প্ৰগ্ৰাম লখিমপুৰত আৰম্ভ হৈছে। প্ৰত্যেকখন ঘৰৰ পৰা আমি মাটি লৈ গুৱাহাটীৰ পৰা দিল্লীলৈ যাব। মানে আজাদী কা অমৃত মহোৎসৱৰ যি চেলিব্ৰেশ্যন আছে এই উৎসৱটো ঘৰে ঘৰে পাতিবলৈ লাগিব। মানে মাত্ৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বা পঞ্চায়ত লেভেলত নহয়। আৰু এই সন্দেহ লৈ আমি ঘৰে ঘৰে গৈ মাটি লৈ আছোঁ এতিয়া আৰু চবে ইয়াতে অংশদান কৰে আৰু এনেকুৱা উৎসৱ পাতি আমি মাটিটো লৈ যাব। আইতা বয়সে লাগে ধৰি দিয়ক। আপুনি এনেকে থিয় হৈ দিয়ক ভালকে অকণমান ধৰি দিয়ক আৰু কোনে তুলিছে আশীৰ্বাদ দিব দেই। চাই নাচিয়ে দিছে।
মাটিটো